হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে। এজন ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকা, আচলতে জ্ঞানদীপ হাজৰিকাৰ লগত কি ঘটনা সংঘটিত হৈছিলে সেইখিনি আপুনি মই আগত লগাই দিছোঁ, চাইছে। আচলতে ডেলিভাৰী বয়ৰ কাৰণে এনেকুৱা ব্যৱহাৰ কৰিছে নেকি? এজন কটনীয়া হিচাপে তেওঁ আচাৰ ব্যৱহাৰ আপোনালোকে শুনিছেনে? কিমান সুন্দৰকৈ তেখেতে নিজৰ দুখটো নিজৰ গাত জাপি লৈছে। এজন OC বিষয়া এজন পুলিচ বিষয়াই কেনেধৰণে কথা কোৱা শৈলী পাহৰি কেনেকুৱা ব্যৱহাৰ আচৰণ কেনেকুৱা ব্যৱহাৰ কৰিছে সেইটো আপোনালোকে ছ'চিয়েল মিডিয়াত হয়তো দেখিছে। কিন্তু আমি দুষ্টক যেতিয়া অসুৰ কিছুমান থাকে, মানুহৰূপী কিছুমান দানৱ থাকে, সেইসকলৰ কাৰণে আমি আৰক্ষীৰ কাষ চাপোঁ। আৰু আৰক্ষীয়ে যদি সেই দানৱ কিছুমানৰ লগত প্ৰত্যেক আৰক্ষী নহয়, এচাম আজিৰ এই ভিডিঅ'টোত যোনসকলে দেখিছে এনেকুৱা ধৰণৰ আৰক্ষী থাকিলে কোনে বাৰু থানাৰ কাৰ্যালয়ত কাষ চাপিব? সকলোৰে মনত ভয় হ'ব। আৰক্ষী আৰু অসুৰৰ মাজত যদি পাৰ্থক্য নাথাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব? জ্ঞানদীপ হাজৰিকা এজন যদি কটনীয়া ডেলিভাৰী বয় নহ'ল হয়, যদি ৰাজনীতিৰ নেতা হ'ল হয় বা ভাল উচ্চ পদৰ কৰ্মচাৰী হ'ল হয়, তেতিয়াহ'লে এনেকুৱা ব্যৱহাৰ হয়তো কেতিয়াও নকৰিলে হয়। আৰু দ্বিতীয় কথা, তেখেতৰ ঘৰত মাক আৰু ভৈনীয়েক আছে। মাক আৰু ভৈনীয়েকক থকা বাদেও নিজৰ ভৈনীয়েকৰ নিজৰ পঢ়া খৰচ কৰিবৰ কাৰণে ডেলিভাৰী সেই কামটো কৰিছে। সেই কামটো কৰোঁতে কেতিয়াবা হয়তো ভুলো হৈ যাব পাৰে, নোহোৱাকৈ নাথাকে, মানুহ মাত্ৰে ভুল হয়। কিন্তু এজন পুলিচে পাব্লিকত এনেকৈ ধমকি দিয়াটো উচিত জানো? তোক মাৰি পেলাম, তই এনেকুৱা কথা নকবি। আৰু ব্যৱহাৰকেইটা শুনিছেনে? ইমান বেয়া ব্যৱহাৰ ৰাজপথত কেনেকৈ কৰিব পাৰে? আমি ছাত্ৰ হিচাপে গৰিহণা দিছোঁ। এনেকুৱা ব্যৱহাৰ উচিত তদন্ত হওক। আৰু GP সিং ছাৰে টুইট কৰি জনাইছে যে পুলিচজনৰ ছাছপেঞ্চ, কিন্তু কেইদিনৰ কাৰণে নিলম্বন কৰিছে। 2 দিন পাছত মুকলি আকাশৰ তলত আকৌ দপদপনি আৰম্ভ হ'ব। আমি সেইটোৱে বিচাৰোঁ। আৰু পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গৈছে জ্ঞানদীপ হাজৰিকাই মানে কথাখিনি নিজৰ গাত দুখটো জাপি লৈছে আৰু কৈছে মোক থানাত একো কৰা নাই, কিন্তু ভয় ভাবুকি খুৱাইছে। যেতিয়া থানাত বেলেগ ব্যক্তি গৈছিলে তেতিয়া কৈছিলে থানাটো জ্ঞানদীপক চৰ মাৰি পচন্দ চৰ সোধাই ছাইডত বহাই থোৱা হৈছিলে। আৰু জ্ঞানদীপে ক'বলৈ ভয় খাইছে আৰু ধিক্কাৰ দিছোঁ এনেকুৱা পুলিচ আৰু দ্বিতীয়জন নোলাওক। মানে সেইফালে পাৰ হৈ যাব দিয়ে। তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তেনেকৈ কৈছে বুলি, কিন্তু চিৰিয়াছ ইছ্যু চলি আছে, অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে। তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে। মোক মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ। আৰু নেক্সট টাইম তেনেকৈ মানে হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ। কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচ মানে সেয়াই আৰু।